আসসালামু আলাইকুম ওরহমতুল্লাহি বরকাতুহ বিসমিল্লাহির রহমানির রহিম গাইজ আশা কৰিছোঁ মহান আল্লাহ তালা আপোনালোকক বহুত ভালে ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ। আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আশা কৰিছোঁ সকলোৱে লাষ্টলৈকে চাব। গাইজ ৰাতি লাইট অফ কৰি শুলে কি হয়, এইটো অলপ আচৰিত ধৰণৰ ভিডিঅ'। গাইজ ভালদৰে বুজি পাব, আপোনালোকে ফুল ভিডিঅ' চাব। ৰাতি টোপনি যোৱাৰ আগত নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামে আমাক কেইটামান কাম কৰোঁতে নিষেধ কৰিছে। এই কামসমূহ যদি আপুনি কৰে তেতিয়াহ'লে ডাঙৰ বিপদত পৰিব পাৰে। এই ভিডিঅ'টোত আপোনালোকে এই কামবোৰৰ বিষয়ে জানিব। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চাব। নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, যেতিয়া তুমি বেডত আহিবা তেতিয়া তুমি উজু কৰি আহিবা। মানে যেতিয়া আপুনি শুবলৈ আহিব, শোৱাৰ আগত আপোনালোকে উজু কৰি আহিব। ছেইম উজুৰ নিয়ম, যেনেকৈ আপুনি নামাজৰ আগত উজু পৰে, ছেইম এনেকুৱা উজু কৰি। আৰু যেতিয়া আপুনি টোপনি যাব তেতিয়া সো চাইড হৈ পিনে টোপনি যাব, মানে আপুনি সোঁফালে মুখ দি পিনে আপুনি শুব লাগে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে। উজু কৰি টোপনি গ'লে ভয়ংকৰ সপোনৰ পৰা আৰু শয়তানৰ হাতৰ পৰা আপোনালোক হেফাজত পাব। গাইজ এটা বস্তু আপোনালোকে কমেণ্টত জনাব, এইটো শয়তান যিহেতু আপোনালোকে সকলোৱে গম পাইছে, এইটোত অসমীয়া ভাষাত কি কয় এইটোক মোক অলপ আপোনালোকে শিকাই দিব। আশা কৰিছোঁ সকলোৱে শিকাই দিব। আৰু সেই অৱস্থাত মৃত্যু হ'লে পবিত্ৰতাৰ সৈতে মৃত্যু হ'ব। যদি আপুনি উজু কৰি টোপনি যায় তেতিয়া নিশ্চয় আপোনাৰ পবিত্ৰতাৰ সৈতে মৃত্যু হ'ব। আৰু ডেঞ্জাৰাছ দিনে আপোনাৰ ওপৰত কোনো পৰিস্থিতিত আপোনাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। উজু কৰাৰ লগে লগে যেতিয়া আপুনি টোপনিত যাব তেতিয়া ৰহমতৰ এটা ৱাল বা বাউণ্ডাৰীৰ সৃষ্টি হয়, যিটো ভাঙি নেকি শয়তান আপোনাৰ ক্ষতি কৰিব নোৱাৰে। গাইজ এতিয়া আমি মেইন টপিক লৈ আহোঁ, ৰাতি লাইট অফ কৰাৰ বিষয় লৈ। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ হাদিছৰ অনুযায়ী টোপনি যোৱাৰ আগত আগুন আৰু লেম্প নুমাই দিব লাগে। হযৰত জাবেৰ ইবনে আব্দুল্লাহে কৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল, যেতিয়া ৰাতি তুমি টোপনিত যাবা তেতিয়া তুমি লেম্প নুমাই দিবা আৰু দৰৱাজাসমূহ বিছমিল্লাহ পঢ়ি লগাই ল'বা। গাইজ দৰৱাজা যিসকলে বুজা নাই, মানে দুৱাৰসমূহ আপোনালোকে বিছমিল্লাহ কৰি লগাই ল'ব। গাইজ এতিয়া আমি আমাৰ ৰিয়েল লাইফত অলপ আহোঁ। এইটোতো হিষ্ট্ৰী আছিল যেন আপুনি লেম্প নুমাই দিবা বা আগুন নুমাই দিবা, আজিকালিতো এইবোৰ নাই, আজিকালি লাইট। তো গাইজ আমাৰ ৰিয়েল লাইফত আহোঁ যেন। গাইজ চিকিৎসা বিজ্ঞানীসকলে গৱেষণা কৰি দেখিছে যে যিজন মানুহে লাইট অন কৰি টোপনি যায় তাৰ ওজন বৃদ্ধি পায়। গাইজ এইটো অলপ আচৰিত ধৰণৰ কথা, তথাপি আমি মানিব লাগিব কাৰণ এইটো চিকিৎসা বিজ্ঞানীৰ কথা। ইয়াৰ উপৰিও কেঞ্চাৰৰ নিচিনা মাৰাত্মক ৰোগৰ সৃষ্টি হ'ব পাৰে। আৰু যদি ৰুম অন্ধকাৰ কৰি মানুহ টোপনি যায়, ইয়াৰ ফলত তেওঁৰ শৰীৰৰ পৰা মেলাটনিন হৰম'ন বৃদ্ধি পায়, যিয়ে শান্তিৰ সৈতে টোপনি যোৱাত সহায় কৰে। মেলাটনিন হৰম'ন মূৰৰ পিনিয়াল গ্লেণ্ডৰ পৰা গঠিত হোৱা এক বিশেষ ধৰণৰ হৰম'ন, যিয়ে বুদ্ধি বৃদ্ধি কৰে আৰু মূৰৰ কাজ কৰাৰ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও এই হৰম'নটোৱে কেঞ্চাৰ আৰু আলঝেইমাৰ্ছ কমাওঁতেও সহায় কৰে। বিজ্ঞানীৰ মতে টোপনি যোৱাৰ আগত লাইট অফ কৰা জৰুৰী, মানে টোপনি যোৱাৰ আগত ঘৰ অন্ধকাৰ ৰখাটো জৰুৰী। ৰাতি টোপনি যোৱাৰ আগত কেইটামান সুন্নত আমল আছে, সেইকেইটা আমল কৰা প্ৰত্যেকজন মুছলমানৰ বাবে বহুত কল্যাণ হ'ব। যেনে আল্লাহৰ নাম লৈ টোপনি যোৱা, দুৱাৰ খিৰিকী বন্ধ কৰা, চকুত সুৰমা লগোৱা। ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ এটা সুৰমাদানি আছিল। প্ৰতি ৰাতি তেওঁ টোপনি যোৱাৰ আগত সোঁ চাইডৰ চকুত 3বাৰ আৰু বাওঁ চাইডৰ চকুত 3বাৰ সুৰমা লগাইছিল। ইয়াৰ উপৰিও লেট নাইট টোপনি যোৱা, মুকলি আকাশৰ তলত টোপনি যোৱা, ছিংগল ৰুমত টোপনি যোৱা, মানে অকলশৰীয়া ৰুমত টোপনি যোৱা, এইবোৰ নিষিদ্ধ আছে। চ' গাইজ আশা কৰিছোঁ কিবা এটা বুজি পালে আমাৰ এই ভিডিঅ'ৰ পৰা। আৰু গাইজ যোৱাৰ আগত এটা ছাবস্ক্ৰাইব কৰি যাব, আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব নিশ্চয়, আৰু লাইক কমেণ্ট কৰিব, আৰু কমেণ্ট কৰিব গাইজ নেক্সট ভিডিঅ' কি লৈ আহিম বা কিবা ইম্প্ৰুভ কৰিব লাগে নেকি। আশা কৰিছোঁ সকলোৱে লাষ্টলৈকে চালে, যিসকলে বৰ্তমানলৈকে চাই আছে অশেষ ধন্যবাদ গাইজ। আৰু গাইজ আজিলৈ ইয়ালৈ থাকক, ভালে থাকিব, সুস্থ থাকিব, আল্লাহ হাফিজ।